নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমত যি নেকি ভোটাৰ স্পেচিয়েল ৰিভিজন হৈ গ'ল, সেই ভোটাৰ স্পেচিয়েল ৰিভিজনত লাখ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন গৈছে। লাখ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে। মানে আমাৰ অসমত যি নেকি ভোটাৰৰ SR হৈছিলে আৰু সেই SRত বহু মানুহৰ নাম কৰ্তন গৈছিলে। হিন্দু মানুহৰ নামো কৰ্তন গৈছে, মুছলমানৰ মানুহৰ নামো কৰ্তন গৈছে, খ্ৰীষ্টিয়ান মানুহৰ নামো কৰ্তন গৈছে। বহুত মানুহৰ নাম বাদ পৰিছিলে ভোটাৰ তালিকাৰ পৰা। কিন্তু এতিয়া এটা ভাল খবৰ ওলাই পৰিছে, যিসকল লোকৰ নাম কৰ্তন গৈছে তেওঁলোকে ভোটাৰ তালিকাত পুনৰ নাম ভৰাব পাৰিব বুলি কৈছে। কিন্তু প্ৰত্যেকেই নহয়, কিছু সংখ্যক লোকেহে ভোটাৰ তালিকাত পুনৰ নাম ভৰাব পাৰিব, সকলোৱে ভোটাৰ তালিকাত নাম ভৰাব নোৱাৰে। মই ভাবিলোঁ আপোনালোকক খবৰটো জনাই দিওঁ, কোনে কোনেনো নাম ভৰাব পাৰিব, কোনে কোনে আকৌ আবেদন কৰিব পাৰিব, সেই সম্পৰ্কত ভাবিলোঁ খবৰ যিহেতু ওলাইছে আপোনালোকক জনাই থৈ যাওঁ। তো আপোনালোকৰ নাম যদি ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে, আপোনালোকৰ কাৰোবাৰ যদি ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিছে, তেখেতলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেখেতলোকৰো সুবিধা হয়, তেখেতলোকেও যাতে পুনৰ ভোটাৰ তালিকাত নামটো সন্নিৱিষ্ট কৰি ল'ব পাৰে। তো মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে তেন্তে লাইক এটা কৰি থৈ যাব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত পাই থাকে। ভোটাৰ যেতিয়া নেকি পুনৰ নিৰীক্ষণ হৈছিলে বা যেতিয়া নেকি স্পেচিয়েল ৰিভিজন হৈছিলে আমাৰ অসমত, তেতিয়া বহুত মানুহৰ নাম বাদ পৰি গ'ল। লাখ লাখ মানুহৰ নাম বাদ পৰিলে ভোটাৰ তালিকাৰ পৰা। এটা এটা সমষ্টিত 10,000 15,000 ভোটাৰৰ নাম বাদ পৰিছিলে। আমাৰ ৰঙানদী সমষ্টিতে হেনো প্ৰায় 10,000 নে 12,000 মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছিলে। এতিয়া বহু কাৰণত মানুহৰ নামবিলাক ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে। যেনে ধৰি লওক, কাৰোবাৰ নাম দুটা জেগাত আছে, তেনেকুৱা মানুহবিলাকৰো নাম বাদ পৰিছে এটা জেগাত। কিছুমানৰ আকৌ এনেকুৱা হৈছে নথিপত্ৰ ভাল নাই, মানে নথিপত্ৰ উপযুক্ত নথিপত্ৰ নাই, তাৰ কাৰণে কিছুমানৰ নাম বাদ পৰি গৈছে। কিছুমানৰ আকৌ এনেকুৱা হৈছিলে যে এটা জেগাত নাম আছে, তেখেতলোকে অন্য এটা জেগালৈ স্থানান্তৰিত কৰিছিলে, তেনেকুৱা মানুহবিলাকৰো নাম কাট খাই পৰিছিলে। তেনেকুৱা বহুত সমস্যা হৈছে। তেনেকুৱা বহু সমস্যাৰ কাৰণে বহুতো মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছিলে। কিছুমান মানুহ আকৌ জীৱিত থকা অৱস্থাতেই মৃত বুলি তেওঁলোকৰ নামটো ভোটাৰ তালিকাৰ পৰা বাদ পৰিছিলে। এতিয়া সেই মানুহবিলাকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে যে যিসকল মানুহৰ নাম পূৰ্বতে ভোটাৰ তালিকাত আছিলে কিন্তু তেওঁলোকৰ নাম স্পেচিয়েল ৰিভিজনত বাদ পৰিছে, তেওঁলোকে ভোটাৰ তালিকাত পুনৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে এপ্লাই কৰিব পাৰিব বুলি জনাইছে। মানে ধৰি লওক, আপোনাৰ আগতে নাম আছিলে কিন্তু এতিয়া কিবা কাৰণত আপোনাৰ নামটো যেনিবা বাদ পৰি গ'ল, তো আপোনালোকে ফৰ্ম 8ৰ জৰিয়তে আপোনালোকৰ নাম পুনৰবাৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকৰ নিজৰ BLOক যোগদান কৰিলেও হ'ব বা BLOৰ ওচৰলৈ গ'লেও হ'ব, নতুবা আপোনালোকে ভোটাৰ হেল্পলাইন, ভোটাৰ যিটো নেকি পৰ্টেল আছে, তো সেই ভোটাৰ পৰ্টেলত গৈও আপোনালোকে আবেদন কৰিব পাৰে ফৰ্ম 8ৰ জৰিয়তে। ফৰ্ম 8ৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব বুলি জনাইছে। গতিকে আপোনালোকৰ নাম যদি পূৰ্বতে আছিলে, এতিয়া যদি বাদ পৰি গৈছে, তেন্তে শীঘ্ৰেই আপোনালোকে আবেদন কৰি লওক। ইয়াৰ পাছতে আকৌ এনেকুৱা কিছুমান মানুহ আছিলে যিবিলাক মানুহে এঠাইৰ পৰা আন এঠাইলৈ নিজৰ নামটো নিবৰ কাৰণে আবেদন কৰিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে যিটো স্থানলৈ স্থানান্তৰিত কৰিছিলে তাতো তেখেতৰ নামটো নুঠিলে, আৰু তেখেতে পূৰ্বৰ পৰাই য'ত ভোটদান কৰি আছিলে তাতো তেখেতৰ নামটো বাদ পৰি গ'ল। এনেকুৱা বহু মানুহৰ লগত হৈছে। ধৰি লওক, মানুহজনৰ অৰিজিনেল ঘৰটো লখিমপুৰত, তেখেতে বৰ্তমান সময়ত যেনিবা বহু বছৰৰ পৰা ডিব্ৰুগড়ত থাকে বা অন্যান্য ডিষ্ট্ৰিক্টত থাকে। তো তেখেতে যেনিবা লখিমপুৰৰ পৰা অন্যান্য ডিষ্ট্ৰিক্টলৈ নিবৰ কাৰণে আবেদন কৰি দিলে। তো তেখেতৰ দুৰ্ভাগ্যবশতঃ যিটো স্থানলৈ আবেদন কৰিছিলে নিবৰ কাৰণে, সেই স্থানতো নাম নুঠিলে, আৰু আগৰ পৰা য'ত নেকি তেওঁলোকে ভোট দি আছিলে তাতো তেওঁলোকৰ নামটো বাদ পৰি গ'ল। তো সেইসকল মানুহেও পুনৰ আবেদন কৰিব পাৰিব বুলি জনাইছে। এতিয়া হয় নহয় এনেকুৱা মানুহৰ, যেনেকৈ নেকি বিয়া হোৱা ছোৱালীবিলাকৰ হৈ যায়, তো মাকৰ ঘৰতে তেওঁলোকে নামটো উঠাই থৈ দিছিলে, এতিয়া বিয়া হৈ গ'ল বেলেগ জেগাত, এইবাৰ তেওঁলোকে আবেদন কৰি দিলে, কিন্তু তেওঁলোকৰ নামটো মাকৰ তাৰ পৰাও কাট খাই গুচি গ'ল,
আনফালে য'ত বিয়া হৈছে স্বামীৰ ঘৰতো তেওঁলোকৰ নামটো নুঠিলে এতিয়া সেই মানুহবিলাকে বা সেই মহিলাসকল বা সেই ছোৱালীসকলেও পুনৰ আবেদন কৰিব পাৰিব বুলি জনাইছে ভোটাৰ তালিকাত তেওঁলোকৰ নামটি সন্নিবিষ্ট কৰিবৰ কাৰণে কিন্তু এইখিনিতে এটা কথা মন কৰিবলগীয়া হৈ গ'ল কি আপোনালোকক কিন্তু প্ৰপাৰ ডকুমেণ্ট লাগিব আপোনালোকৰ যদি প্ৰপাৰ ডকুমেণ্ট নাথাকে তেতিয়া আপোনালোকে আবেদন কৰিব নোৱাৰিব আবেদন কৰিব পাৰিব নোৱাৰিব বুলি কথা নাই কিন্তু আবেদন কৰিলেও আপোনালোকৰ এপ্ৰুভ নহব এইটো ডাঙৰ কথা আপোনালোকৰ যদি প্ৰপাৰ ডকুমেণ্ট থাকে তেতিয়াহে আপোনালোকে আবেদন কৰিব আদাৰৱাইজ আপোনালোকে আবেদন কিন্তু কৰিও লাভ নহব উপযুক্ত যদি আপোনালোকৰ ডকুমেণ্ট পাতি নাথাকে তেতিয়া আপোনালোকে আবেদন কৰিও লাভ নাই আপোনালোকৰ নাম যদি পূৰ্বতে আছিলে কিবা কাৰণত কাটিলে কি কাৰণত কাটিলে আপোনালোকক ৰিজনটো জনাই দিব আৰু সেই হিচাপত আপোনালোকে ডকুমেণ্ট জমা কৰিবগে লাগিব যদি ডকুমেণ্ট জমা কৰিব নোৱাৰে তেনেহলে আকৌ আপোনালোকৰ নামটি ভোটাৰ তালিকাৰ পৰা বাদ পৰিয়ে থাকিব গতিকে যেতিয়ালৈকে আপোনালোকে উপযুক্ত ডকুমেণ্ট দিব নোৱাৰিব তেতিয়ালৈকে আপোনালোকৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট নহব আৰু আধাৰ কাৰ্ড সাগে মেবি আজিকালি কম্পালসৰি কৰি দিছে আধাৰ কাৰ্ড লাগিবই যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াও আপোনালোকৰ সমস্যা হ'ব গতিকে আধাৰ কাৰ্ডখনো কিন্তু মেন্ডেটৰি তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া ইমানটোৱে আছিলে খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছো ধন্যবাদ জয় অসম